হেল্ল' এভৰিৱান, আজি কইনা ভাত খোৱা ভিডিঅ' এটা লৈ আহিছোঁ। ইমান ধুনীয়া আহিছে ভিডিঅ'টো, ধুনীয়া মোবাইল ল'ম দেই এটা। ফেচবুকে পইচা নিদিয়া হ'ল, মোক কম দিয়া হ'ল আজিকালি। সেইকাৰণে আজিকালি ভিডিঅ' মানে মোবাইলটো এটা ল'লোহেঁতেন। অকণ পইচা দিয়ক আৰু ৰাইজ, চাওক আৰু অকণ ভিডিঅ'টো চাওক। সঁচাকৈ ভিডিঅ' কৰিবলৈ হ'লে মোবাইলটো ভাল হ'লে আচলতে বেছি ভাল হয়। সেইটো মোৰ ভতিজাটোৰ মোবাইলটো লৈ পেলাই ভিডিঅ' কৰিছিলোঁ, তাক ভাল দেখি পেলাই ক'লোঁ আচলতে। তাৰপিছত মই ভতিজাজনীক ভাত খুৱাওঁতে যে কাপোৰ এযোৰ কৰি দিছিলোঁ, সেয়া কাপোৰযোৰ বোলো অকণমান দেখুৱাই দিওঁচোন বোলো কেনেকৈনো কৰিছিলোঁ। আৰু মই লগাইছিলোঁ এপ্লিক, এই আজিকালি যে ফুলটো এপ্লিকটো আনি যে কাটি কাটি লগায়, তাৰপিছত মই গ্ৰীণ কালাৰ ফেব্ৰিক দিছোঁ, দি মাজত ফুলপাহৰ মাজত এটা ষ্ট'ন দি দিছোঁ। আৰু ইমানেই ধুনীয়া কালাৰটোৰ লগত মানে খুব ধুনীয়া মেচিং হৈছে গোটেই কাপোৰযোৰ, বহুত ভাল লাগিছে মানে। আৰু তাই বগা চগা দেখিবলৈ, আৰু তাই পিন্ধিলেও খুব ভাল লাগিব। তাৰপিছত এয়া গোটেইযোৰ কৰি মেলি হৈ গ'ল। আৰু কৰোঁতে প্ৰায় মোৰ এসপ্তাহমান লাগিলে, কিন্তু এই কাপোৰযোৰ যদি মন দি কৰা হয় 2 দিনমানতে হৈ যায়। কাপোৰযোৰৰ এপ্লিক লগাই ফেব্ৰিক কৰি ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত বোলো মই এটা বোলো পাৰি লগাই দিওঁ ছাইডত। আৰু আজিকালি ইমান ধুনীয়াকৈ অকণমানি এইবোৰ পাৰিবোৰ ওলাইছে। মই গোটেই ৰোলটোৱে কিনি আনিলোঁ, বেছি দাম নহয়, 10 টকা মিটাৰ, আৰু 6 মিটাৰ 7 মিটাৰমান থাকে সেইটোত। মই গোটেইটোৱে লৈ আহিলোঁ। তাৰপিছত মই এটা ছাইডত এফালৰ পৰা পাৰিটো লগাই গ'লোঁ। তাৰপিছত নিজেই কাপোৰযোৰ আচলতে চিলাই মেলি কৰি দিলে খুব ভাল লাগে। এটা মানে একদম পূৰা কি বুলি ক'ম, মানে পাৰফেক্ট এযোৰ কাপোৰ মানে মই নিজ হাতেৰে তৈয়াৰ কৰিছোঁ মানে এনেকুৱা। কিন্তু মই আজিলৈকে দহিটো পাতিব জনা নাই, চেষ্টা কৰিলে চাগে দহিটো পাৰিম, কিন্তু মই কৰা নাই। সেইকাৰণে মানে বেলেগত কৰি আনিলোঁ, সেইটোহে থাকি গ'ল কাপোৰযোৰত। এইবোৰ চব মই নিজেই কৰিছোঁ। তাৰপিছত এনেকৈ গোটেই পাৰিটো লগাই চাদৰখন হৈ গ'ল। চাদৰখনত চাৰিওফালে দিছোঁ। আৰু মিক্স পাটৰ কাপোৰবোৰত আচলতে আগফালে এটা ৰুলেক্সেৰে মানে বনাই দিয়ে নেকি, বৈ দিয়ে। সেইটো থকাৰ কাৰণে মই তাত আৰু চাদৰখনত আকৌ এনেকৈ মানে পাৰিটো নলগালোঁ। মানে চাদৰখনৰ আগ দুটাত পাৰিটো নলগালোঁ, ছাইড দুটাতহে লগালোঁ। তাৰপিছত এয়া কমপ্লিট হ'লেই, চাদৰখন হ'ল। এতিয়া মেখেলাখনত লগাইছোঁ। মেখেলাখনতো এটা মই ক'লা মানে কালাৰ নাপালোঁ কাৰণে ক'লা ফলচ এটাই লগাই দিলোঁ কাটি পেলাই। তাৰপিছত চাৰিওফালে পাৰিটো লগাই ওপৰতো লগাই এখন কমপ্লিট হৈ গ'ল। ইমান ধুনীয়া লাগিছে দেখি পেলাই, নিজেই মানে গাত লৈ পেলাই চাইছোঁ। কালাৰটো বহুত ধুনীয়া মেচিং হৈছে, মানে বেঙুনীয়া কালাৰটোৰ লগত মানে ফুলৰ কালাৰবোৰ। তাৰপাছত কইনা ভাত খোৱাৰ পৰ্ব। তাইক মই আগতে সুধিছিলোঁ কি খাবা ক'বা, তাই ভাল লগাকেইটা বোলো বনাই দি ভাল লাগে। তাই ক'লে যে হাঁহৰ মাংস খাম। ঠিক আছে বোলো বনাওঁ। এয়া হাঁহৰ মাংসকে বনাইছোঁ। মানে শুকানকৈ বনালে হাঁহ মাংসটো বহুত ভাল লাগে খাই। তাই ভাল পোৱা ভাগে বনালোঁ। পনীৰ বনালোঁ, মাছ বনালোঁ, হাঁহৰ মাংস, সৰু সৰু মাছ ফ্ৰাই, চব্জি, এনেকৈ গোটেইবোৰ বনাই সজাই মেলি বোলো তাইক এতিয়া খুৱাম। ইফালে দাদা মানে আগদিনাখনে আহিলে। দাদাৰ ভাগৰ লাগিছে, শুই আছিলে, এয়া উঠি আহিছে। টোপনি সাৰ পাই আহিছে। মাংস খোৱাজনে আমাৰ শইকীয়া আহি পোৱা নাই, দাদা ৰৈ আছে খাম বুলি একেলগে। কইনা ভাত খাবলৈ বহিছে এতিয়া। কইনা ভাত খাইছে আজি, গিফ্ট দিছোঁ। থেংক ইউ। কি দিম? এইটো দিম, ভাল লগাটো। অঁ দিয়া। নাকান্দোকৈ কান্দিছোঁ, হয় নাই? আমাৰ মাইনা হ'ল ডাঙৰ ভতিজী, ডাঙৰ দাদাৰ ছোৱালী। আমি সৰুতে মানে তাইক তোলোতে বৰ কষ্ট হৈছিল। মানে তাই সৰু হৈ থাকোঁতে বৰ জণ্ডিছ হৈ তাইক মানে আমি ডাঙৰ কৰা নিচিনাকৈ। বৰ দুখ লাগে এতিয়া মানে তাইক যেতিয়া মই ভাত খুৱাইছোঁ নাকান্দো বুলি মই ভিতৰি কান্দি আছোঁ মানে, কিন্তু মই দেখুৱাব বেয়া পাইছোঁ। ইমান দুখ লাগিছে ন, এতিয়াও মনত দেখি মানে মোৰ দুখ লাগি গৈছে, মানে চকু পানী ওলাই গৈছেগৈ। ভাল হৈছে মাংসটো, মজা নে? এতিয়া আমাৰ কোনোৱেই নাই, জান নাই, যুজু নাই। আমাৰ শইকীয়া একো নোখোৱাই বাৰু, আহি থকা হ'লেও নোখোৱাই একেবাৰে। এতিয়া পনীৰটো অকণ খুৱাই দিওঁ, তাৰপিছত নিজে নিজে চব খাবা দেই। ভাত খাম বুলি একোৱে খোৱা নাই। মা দেউতা ঢুকোৱাৰ পাছত মানে দাদা বৌৱে আমাৰ কাৰণে মা দেউতা নিচিনা, একদম দুখ লাগে এতিয়া ভাবিলে। এয়া
আজি সিহঁতক যেতিয়া খুৱাইছোঁ মানে মই আৱেগিক আজিও এতিয়া মই ভিডিঅ'টো এডিট কৰি থাকোঁতে বৰ দুখ লাগিছে তাৰপিছত এয়া তাইৰ কাৰণে যিযোৰ কাপোৰ মই বনাইছিলোঁ সেই কাপোৰযোৰ বোলো মই পিন্ধি পেলাই ভিডিঅ' এটা কৰি থওঁ তাইতো পিছত পিন্ধিবই ফটো দিবই তাৰ আগতে বোলো মই ভিডিঅ'টো কৰি থওঁ আৰু নিজ হাতে কৰা কাপোৰযোৰৰ প্ৰতি মোহ এটা বেছি থাকে যে কাপোৰযোৰ কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব দেই আৰু ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই